নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকে জুন জুলাই মাহত কৰিব পৰা কেইটামান চৰকাৰী জবৰ বিষয়ে আপোনালোকৰ আগত নটিফিকেশ্যন দিবলৈ চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। বহুকেইটা বিভাগত ইতিমধ্যে আপোনালোকৰ জুলাই মাহৰ বাবে পদ মুকলি হৈছে আৰু ইয়াতে বিভিন্ন ধৰণৰ কোৱালিফিকেশ্যন থকাসকলে এপ্লাই কৰিব পাৰিব। গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব, কোনটো বিভাগত আপোনালোকে কোনটো কোৱালিফিকেশ্যন সৈতে এপ্লাই কৰিব পাৰিব আৰু কেনেদৰে এপ্লাই কৰিব পাৰিব আৰু আন এলিজিবিলিটি কি হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, সকলোখিনি ডিটেইলছ আপোনালোকে ভালদৰে জানিব পাৰিব। ইয়াতে আপোনালোকে অসম চৰকাৰ, ভাৰত চৰকাৰ সকলোৰে বাবে পদ দেখিবলৈ পাব। সকলো ফালৰ পৰা মুকলি কৰা পদ আপোনালোকে ইয়াতে দেখিবলৈ পাব। গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। আমি প্ৰথম ভেকেঞ্চিসমূহৰ বিষয়ে আলোচনা কৰিছোঁ। ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটিৰ ৰিক্ৰুইটমেণ্ট 2026ৰ বিষয়ে অসম শিশু সুৰক্ষা বিভাগৰ ফালৰ পৰা পদখিনি খালী কৰিছে। এই ৰিক্ৰুইটমেণ্টৰ বাবে আমি প্ৰথমে আলোচনা কৰিম। ইয়াতে আপোনালোকে কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে এপ্লাই কৰিব পাৰিব, চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব আৰু লাষ্ট ডেট কেতিয়া, সকলোখিনি ডিটেইলছ ভালদৰে জানিব পাৰিব। আৰু তাৰ আগতে যদি আপোনালোকে আমাৰ চেনেলটোত প্ৰথমবাৰৰ ভিডিঅ' চাই আছে, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে আপোনালোকে টোটেল 88টা পদ দেখিবলৈ পাব। 88টাকৈ পদ ইয়াতে খালী হৈছে। অৰ্গেনাইজেশ্যন হৈছে ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি আছামৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে। নেম অফ পোষ্ট হৈছে চেয়াৰপাৰ্চন, মেম্বাৰ এণ্ড ছ'চিয়েল ৱৰ্কাৰ। ইয়াতে আপোনালোকে চেয়াৰপাৰ্চন, মেম্বাৰ আৰু ছ'চিয়েল ৱৰ্কাৰৰ বাবে পদ দেখিবলৈ পাব। আৰু টোটেল পোষ্ট ইয়াতে 88টা পদ খালী আছে। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন ইন স্পেচিফাইড ডিচিপ্লিনছৰ কথা কোৱা হৈছে। আপোনালোকে কেইটামান ডিচিপ্লিনত যদি আপোনালোকৰ গ্ৰেজুৱেট বা গ্ৰেজুৱেশ্যন আছে, তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু এজ লিমিটটো থাকিব 35 to 62 ইয়াৰ্ছ। 35 বছৰৰ পৰা আপোনালোকে 62 বছৰ পৰ্যন্ত এপ্লাই কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ কথা দিয়া হৈছে। কোনো ধৰণৰ আপোনালোকে ইয়াতে এপ্লিকেশ্যন ফিজ দিব নালাগে। সম্পূৰ্ণভাৱে ফ্ৰীকৈ আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই ষ্টাৰ্ট ডেট হৈছে 23 জুন 2026। 23 জুনৰ পৰা আপোনালোকৰ ইয়াতে এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু 10 জুলাই পৰ্যন্ত আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। যিসকলে এপ্লাই কৰিম বুলি ভাবিছে বা এলিজিবল হয়, তেওঁলোকে 10 জুলাইৰ ভিতৰত সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে কেইটামান বিভাগৰ ফালৰ আণ্ডাৰত আপোনালোকৰ বাবে পদখিনি খালী আছে। চাইল্ড ৱেলফেয়াৰ কমিটিৰ ফালৰ পৰা বা CWCৰ ফালৰ পৰা মুকলি কৰিছে চেয়াৰপাৰ্চন আৰু মেম্বাৰৰ বাবে। তাতে টোটেল 65টা আছে পদ। আৰু ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিখিনি ইয়াতে দিয়া হৈছে। বাক্সা ডিষ্ট্ৰিক্টত আছে চেয়াৰপাৰ্চনৰ বাবে এটা, মেম্বাৰৰ বাবে 4টা আৰু ৰিজাৰ্ভ ফৰ ফিমেলৰ বাবে এটাকৈ পদ ইয়াতে ৰিজাৰ্ভ আছে। এনেদৰে আপোনালোকে প্ৰতিটো ডিষ্ট্ৰিক্টতে পদসমূহ খালী হোৱা দেখিবলৈ পাব। বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, চিৰাং, ধুবুৰী, ডিমা হাছাও, গোৱালপাৰা, হোজাই, যোৰহাট, কামৰূপ মেট্ৰ', কাৰ্বি আংলং, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, নগাঁও, শিৱসাগৰ, নলবাৰী, চাউথ চালমাৰা, তিনিচুকীয়া, ওদালগুৰি, ৱেষ্ট কাৰ্বি আংলং, তামুলপুৰ, বজালী, এনেধৰণে আপোনালোকে 26টা ডিষ্ট্ৰিক্টত CWCৰ বাবে পদকেইটা দেখিবলৈ পাব, চেয়াৰপাৰ্চন আৰু মেম্বাৰ্ছৰ বাবে। আপোনালোকে ইয়াতে অফিচিয়েল বা এই নটিফিকেশ্যনটো আপোনালোকে ৰিড কৰি এবাৰ কোনটো ডিষ্ট্ৰিক্টত কেইটা পদ খালী আছে আৰু আপোনাৰ ডিষ্ট্ৰিক্ট কোনটো, সেইটো আপোনালোকে ইয়াতে চাই ল'ব পাৰিব। আৰু JJBৰ পদখিনি আছে ছ'চিয়েল ৱৰ্কাৰৰ বাবে। তাতে 23টা আছে পদ ডিষ্ট্ৰিক্ট ৱাইজ। ইয়াতেও প্ৰতিটো ডিষ্ট্ৰিক্টতে পদ খালী আছে আৰু ওমেনৰ বাবে ইয়াতে বহুখিনি পদ ৰিজাৰ্ভ কৰা আছে। গতিকে আপোনালোকে সকলোৱে এই এডভাৰটাইজমেণ্টটো এবাৰ কেয়াৰফুলি ৰিড কৰি চাব। আৰু এলিজিবিলিটিখিনি দিয়া হৈছে ইয়াতে 35 to 62 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে। দ্য কেণ্ডিডেট শ্বেল হেভ এ ডিগ্ৰী ইন চাইল্ড সাইকোলজি অৰ psychiatry or law or social work or sociology or human health or education or human development or special education for differently able children or is a practicing professional with a degree in child psychology or psychiatry or law or social work or sociology or human health or education or human development or special education for differently able children। যদি আপোনালোকে এইকেইটা ছাবজেক্টত বা এইকেইটা ডিচিপ্লিনত যদি পোষ্ট গ্ৰেজুৱেট কৰিছে, তেনেহ'লে আপোনালোকে প্ৰিফাৰেঞ্চ ইয়াতে লাভ কৰিব পাৰিব। আৰু এক্সপিৰিয়েঞ্চৰ কথা দিয়া হৈছে। কেণ্ডিডেটছ ইজ টু বি এক্টিভলি ইনভলভড ইন হেল্থ, এডুকেশ্যন অৰ ৱেলফেয়াৰ এক্টিভিটিজ পাৰ্টেইনিং টু চিলড্ৰেন ফৰ 7 years। 7 yearsৰ ইয়াতে এক্সপিৰিয়েঞ্চটো বিচাৰিছে আপোনালোকৰ বাবে। ইয়াৰ পাছতে হাউ টু এপ্লাই ক্ষেত্ৰত দিয়া হৈছে, কেনেদৰে আপোনালোকে এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব সেইখিনি দিয়া হৈছে। এই পদসমূহৰ বাবে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অফলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব।
আৰু তাতে আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজত আপোনালোকে এপ্লাই কৰিব পাৰিব নিজৰ ডিষ্ট্ৰিক্টত আপোনালোকে ফৰ্ম ছাবমিট কৰিব লাগিব নিজৰ ডিষ্ট্ৰিক্টৰ আপোনালোকৰ ষ্টেট চাইল্ড প্ৰটেকশ্যন অফিচত আপোনালোকে ফৰ্ম জমা দিব লাগিব যিখিনি আপোনালোকৰ ৰিকুৱাৰ্ড ডকুমেণ্টছ থাকে সেইখিনিৰ সৈতে আৰু ইম্পৰ্টেণ্ট ডেটছখিনিৰ কথা কোৱা হৈছে 23 জুনৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু 10 জুলাইলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব আমি ইয়াৰ পাছৰ ভেকেঞ্চিসমূহৰ বিষয়ে আলোচনা কৰিম ইয়াৰ পাছৰ ভেকেঞ্চিখিনি মুকলি হৈছে ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ ফালৰ পৰা বঙাইগাঁও আৰু গুৱাহাটী ৰিফাইনেৰীৰ বাবে ইয়াতে পদ খালী আছে 246 টাকৈ পদ আপোনালোকৰ বাবে মুকলি আছে আৰু কোৱালিফিকেশ্যন ইয়াতে BA BSc BCom ডিপ্লোমা আৰু ক্লাছ 12 পাছ কৰিলেও আপোনালোকে ইয়াতে এলিজিবল হ'ব আৰু এজ লিমিটটো ইয়াতে 18 to 24 ইয়াৰ্ছ দিয়া হৈছে 18 বছৰৰ পৰা 24 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নিদিয়াকৈ আপোনালোকে ফ্ৰীকৈ এপ্লাই কৰিব পাৰিব এপ্লাই ষ্টাৰ্ট হৈছে 29 জুন 2026 29 জুনৰ পৰা ইয়াতে এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু 28 জুলাই পৰ্যন্ত আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব যিসকলে এপ্লাই কৰিম বুলি ভাবিছে বা এলিজিবল হয় তেওঁলোকে 28 জুলাই পৰ্যন্ত এপ্লাই কৰিব পাৰিব আপোনালোকৰ হাতত বহুখিনি সময় দিয়া হৈছে ইয়াতে 1 মান্থৰ সময় দিছে যদি এলিজিবল বা ইণ্টাৰেষ্টেড হয় আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব আৰু নেম অফ পোষ্ট হৈছে এপ্ৰেণ্টিছ ইয়াতে এপ্ৰেণ্টিছৰ বাবে পদ খালী আছে টোটেল আপোনালোকে 246 টা দেখিবলৈ পাব ৰিফাইনাৰী ৱাইজ ভেকেঞ্চিখিনি দিয়া হৈছে বঙাইগাঁও ৰিফাইনাৰীত আছে 144 টা আৰু গুৱাহাটী ৰিফাইনাৰীত 102 টা বা 102 টা পদ খালী আছে আৰু যিহেতু এইটো এপ্ৰেণ্টিছৰ ভেকেঞ্চি হয় আপোনালোকে ইয়াতে এটা ষ্টাইপেণ্ডো লাভ কৰিব পাৰিব এপ্ৰেণ্টিছৰ সময়ত আৰু এলিজিবিলিটিখিনি দিয়া হৈছে এজ লিমিট ইয়াতে মিনিমাম এজ 18 ইয়াৰ্ছ আৰু মেক্সিমাম আপোনালোকে 24 ইয়াৰ্ছলৈকে এপ্লাই কৰি থাকিব পাৰিব আৰু ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব যিসকল ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট আছে SC ST সকলে 5 ইয়াৰ্ছ OBC MOBC সকলে 3 ইয়াৰ্ছ PWBD সকলে 10 ইয়াৰ্ছ আৰু PWBD যিখিনি OBC NCL আছে তেওঁলোকে 13 ইয়াৰ্ছ PWBD SC ST সকলে 15 ইয়াৰ্ছকৈ ইয়াতে আপোনালোকে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা আমি কোৱাই হৈছে BA BSc BCom সেইখিনি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যিসকল এলিজিবল বা ইণ্টাৰেষ্টেড হয় ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব যিহেতু 28 জুলাই পৰ্যন্ত আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকে সকলোৱে ইয়াতে এপ্লাই কৰি থাকিব পাৰিব আৰু 5 আগষ্টৰ দিনাখন আপোনালোকৰ ইয়াতে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ইয়াতে টেণ্টেটিভ ডেট দিয়া হৈছে যদি এই ডেটটো আগুৱাব বা পিছুৱাবও পাৰে আৰু ডেট ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কথা দিয়া হৈছে 11 to 18 আগষ্ট 2026 এইখিনি আছিল ডিটেইলছ যিসকল এলিজিবল বা ইণ্টাৰেষ্টেড হয় তেওঁলোকে অফিচিয়েল ৱেবছাইট ভিজিট কৰি সকলোৱে এপ্লাই কৰিব পাৰিব ডেছক্ৰিপশ্যন বক্সত আপোনালোকে লিংক পাব তাৰ পৰা গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াৰ পাছতে আমি ইয়াৰ পাছৰ ভেকেঞ্চিখিনি মুকলি কৰিম আলোচনা কৰিম যিখিনিৰ বাবে আপোনালোকে জুলাই মাহতে এপ্লাই কৰিব পাৰিব সেইখিনিৰ বাবে যদি আপোনালোক এলিজিবল বা ইণ্টাৰেষ্টেড হয় তাতো আপোনালোকে এপ্লাই কৰিব পাৰিব ভিডিঅ'টো শেষলৈকে চাই থাকক ইয়াৰ পাছৰ ভেকেঞ্চিখিনি মুকলি হৈছে ৰেলৱে বিভাগৰ ফালৰ পৰা ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে RRB ফালৰ পৰা টোটেল পোষ্ট আপোনালোকে ইয়াতে 6565 টাকৈ পদ দেখিবলৈ পাব আৰু কোৱালিফিকেশ্যন ইয়াতে BSc ডিপ্লোমা ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং মেট্ৰিকুলেশ্যন বা মেট্ৰিক পাছ কৰিলেও এপ্লাই কৰিব পাৰিব SSLC প্লাছ ITI হ'লেও আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু এজ লিমিটখিনি দিয়া হৈছে 18 to 30 ইয়াৰ্ছ বা 18 to 33 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লিকেশ্যন ফিজ 500 or 250 ৰিজাৰ্ভ কেটেগৰীৰ বাবে 250 কৈ আপোনালোকৰ ইয়াতে দি এপ্লাই কৰিব পাৰিব আৰু এপ্লাই ষ্টাৰ্ট ডেট হৈছে 30 জুন 2026 জুনৰ 30 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেটটো আপোনালোকে 29 জুলাই পৰ্যন্ত ইয়াতে এপ্লাই কৰি থাকিব পাৰিব নেম অফ পোষ্ট হৈছে টেকনিচিয়ান ইয়াতে টেকনিচিয়ানৰ বাবে পদ খালী হৈছে 6238 টা পদ ইয়াতে খালী হৈছে আৰু টেকনিচিয়ান গ্ৰেড 1 সিগনেলৰ বাবে আছে 323 টা পোষ্ট আৰু টেকনিচিয়ান গ্ৰেড 3 বাবে আছে 6242 টা পোষ্ট আৰু পে স্কেলটো দিয়া হৈছে 29200 পৰা আপোনালোকে 19900 পৰ্যন্ত ইয়াতে স্যালাৰি লাভ কৰিব পাৰিব বিভিন্ন পদৰ বাবে আপোনালোকে বিভিন্ন ধৰণৰ স্যালাৰি ইয়াতে হ'ব আৰু এজ লিমিট টেকনিচিয়ান গ্ৰেড 1 ৰ বাবে আপোনালোকৰ বাবে 18 to 33 ইয়াৰ্ছ দিয়া হৈছে আৰু টেকনিচিয়ান গ্ৰেড 3 ৰ বাবে আপোনালোকৰ 18 to 30 ইয়াৰ্ছ দিয়া হৈছে আৰু এজৰ ৰিলেক্সেশ্যনখিনি দিয়া হৈছে OBC NCL সকলে 3 ইয়াৰ্ছ কৰি ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব SC ST সকলে 5 ইয়াৰ্ছ PWBD UR আৰু EWS সকলে 10 ইয়াৰ্ছ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব PWBD OBC NCL সকলে 13 ইয়াৰ্ছ PWBD SC ST সকলে 15 ইয়াৰ্ছ পৰ্যন্ত ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব
আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে বেচেলৰ ডিগ্ৰী টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ বাবে বেচেলৰ ডিগ্ৰী অফ চায়েন্স ইন ফিজিক্স ইলেক্ট্ৰনিক্স কম্পিউটাৰ চায়েন্স ইনফৰমেশ্যন টেকনলজি instrumentation from a recognized university or institute or BSc in a combination of any substream of basic stream of physics electronics computer science information technology instrumentation from a recognized university or institute এনে ধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লিকেশ্যন ফিজখিনিৰ কথা দিয়া হৈছে SC STৰ বাবে 250 ইয়াতে এপ্লিকেশ্যন ফিজ ৰখা হৈছে এক্স সাৰ্ভিচমেনৰ বাবে ইয়াতে 250 ফিমেলৰ বাবে 250 ট্ৰান্সজেণ্ডাৰৰ বাবে 250 মাইনৰিটিছৰ বাবে 250 আৰু ইকনমিক্যালি বেকৱাৰ্ড ক্লাছ তেওঁলোকৰ বাবে 250 আৰু বাকিখিনিৰ বাবে ইয়াতে 500 কৈ এপ্লিকেশ্যন ফিজ ৰখা হৈছে আৰু সিলেকশ্যন প্ৰসেছৰ কথা দিয়া হৈছে ইয়াতে ষ্টেজ 1ত আপোনালোকৰ কম্পিউটাৰ বেছড টেষ্ট বা CBT টেষ্ট হ'ব আৰু ষ্টেজ 2ত থাকিব ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ষ্টেজ 3ত থাকিব মেডিকেল এক্সামিনেশ্যন এনে ধৰণে আপোনালোকক সিলেক্ট কৰা হ'ব যিসকল এলিজিবল বা ইণ্টাৰেষ্টেড হয় তেওঁলোকে অফিচিয়েল ৱেবছাইট ভিজিট কৰি সকলোৱে এপ্লাই কৰিব পাৰিব যিহেতু 29 জুলাইলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব খুব এটা ভাল আপোনালোকৰ বাবে অপৰচুনিটি মুকলি হৈছে আমি ইয়াৰ পাছৰ ভেকেন্সিসমূহৰ বিষয়ে আলোচনা কৰিছোঁ গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক ইয়াৰ পাছৰ ভেকেন্সিখিনি হৈছে বিশ্বনাথ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা মুকলি কৰা গাঁও প্ৰধানৰ বাবে 32টাকৈ পদ ইয়াতে খালী আছে আৰু অৰ্গেনাইজেশ্যন হৈছে অফিচ অফ দ্য DC বিশ্বনাথৰ ফালৰ পৰা পদখিনি খালী কৰিছে ইয়াতে কোৱালিফিকেশ্যন আপোনালোকে 10 পাছ বা মেট্ৰিক পাছ কৰাসকলে এপ্লাই কৰিব পাৰিব এপ্লাই মোডটো অফলাইন থাকিব অফলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই ষ্টাৰ্ট ডেট 25 জুন দিয়া হৈছে আৰু লাষ্ট ডেটটো ইয়াতে 27 জুলাই দিয়া হৈছে জুলাইৰ 27 তাৰিখ পৰ্যন্ত আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব আৰু ইয়াতে নেম অফ পোষ্ট হৈছে গাঁও প্ৰধানৰ বাবে পদ খালী আছে আৰু টোটেল ভেকেন্সি 32টা পোষ্ট আছে 32টাকৈ পদ খালী আছে এক্ৰছ বিশ্বনাথ গহপুৰ হেলেম এণ্ড নাজুৱাৰ চাৰ্কলছত পদখিনি খালী হৈছে কোৱালিফিকেশ্যন ইয়াতে SSLC বা আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু মান্থলি আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব 14,000 আৰু এপ্লাই মোডটো অফলাইন থাকিব ফিজিকেল ছাবমিশ্যন অনলি ইয়াতে অফলাইন মাধ্যমেৰে আপোনালোকে ফৰ্ম ছাবমিট কৰিহে এপ্লাই কৰিব পাৰিব আৰু কোনটো চাৰ্কলছত কিমানটাকৈ পদ খালী আছে সেইখিনি দিয়া হৈছে যদি আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব বিচাৰে তেনেহ'লে এই নটিফিকেশ্যনটো এবাৰ ৰিড কৰি চাব পাৰে কোনটো চাৰ্কলত আপোনালোকে এপ্লাই কৰিব বিচাৰে তাৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এলিজিবিলিটিখিনি দিয়া হৈছে আপোনালোকে 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব আৰু এজ লিমিটখিনি 30 ইয়াৰ্ছ অল্ড হ'ব লাগিব আপোনালোক এপ্লাইৰ বাবে 30 ইয়াৰ্ছৰ ওপৰৰ সকলেহে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু নেশ্যনেলিটি এণ্ড ৰেচিডেন্সিৰ কথা দিয়া হৈছে এপ্লিকেণ্টছ মাষ্ট বি ইণ্ডিয়ান চিটিজেনছ এণ্ড পাৰ্মানেণ্ট ৰেচিডেন্টছ অফ দ্য স্পেচিফিক এৰিয়া ফৰ হুইচ দে আৰ ছিকিং এপইণ্টমেণ্ট আপোনালোকে এজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব তাৰ উপৰি যিটো এৰিয়াত আপোনালোকে এপ্লাই কৰে বা জবটো লাভ কৰিব সেই এৰিয়াটোৰ আপোনালোক ৰেচিডেণ্ট হ'ব লাগিব পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'লেহে আপোনালোক এলিজিবল হ'ব আৰু প্ৰপাৰ্টি ৰিকুৱাৰমেণ্টৰ কথা কোৱা হৈছে যিটো এৰিয়াত আপোনালোকে এই জবটো লাভ কৰে তাত এটা আপোনালোকৰ প্ৰপাৰ্টি থাকিব লাগিব আৰু চিলড্ৰেন লিমিটৰ কথা দিয়া হৈছে ইয়াতে আপোনালোকৰ দুটাতকৈ আপোনালোকৰ বেছি লিভিং চিলড্ৰেন থাকিব নোৱাৰিব যদি থাকে আপোনালোক এলিজিবল নহ'ব আৰু যদি আপোনালোক গভৰ্ণমেণ্ট এমপ্লয় হয় তেনেহ'লে আপোনালোক এলিজিবল নহ'ব বা যিকোনো পলিটিকেল পাৰ্টিৰ লগত যদি আপোনালোক জড়িত হয় তেনেহ'লে আপোনালোক এলিজিবল নহ'ব আৰু ডকুমেণ্টছখিনিৰ কথা কোৱা হৈছে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেটছ মাৰ্কশ্বিট আৰু SSLC এডমিট কাৰ্ড সেইখিনি ইয়াতে দৰকাৰ হ'ব এজ প্ৰুফ চাৰ্টিফিকেট বাৰ্থ চাৰ্টিফিকেট ফ্ৰম এ কম্পিটেণ্ট অথৰিটি অৰ SSLC এডমিট কাৰ্ড এইকেইটা হ'লেও আপোনালোকৰ এজ প্ৰুফৰ বাবে চাৰ্টিফিকেট তাতে দিব লাগিব আৰু 3 ৰিচেণ্ট পাছপৰ্ট চাইজ কালাৰ ফটোগ্ৰাফছ আপোনালোকৰ 3টা পাছপৰ্ট ফটো লাগিব কালাৰ ফটো হ'ব লাগিব আৰু পেন কাৰ্ড ভোটাৰ ID কাৰ্ড স্মল ফেমিলি নৰ্মছৰ বাবে আপোনালোকৰ এফিডেভিট দৰকাৰ হ'ব আৰু জমাবন্দী ইন দ্য এপ্লিকেণ্টছ অৰ ফেমিলি মেম্বাৰ্ছ নেম ফৰ কনচাৰ্ণ ভিলেজ আপোনালোকৰ জমাবন্দী বা আপোনালোকৰ নিজৰ বা ফেমিলিৰ জমাবন্দী লাগিব আৰু পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেট বা PRC ইয়াতে দৰকাৰ হ'ব আৰু আপোনালোকে কোনো পলিটিকেল পাৰ্টিৰ লগত জড়িত নহয় বা আপোনালোক গভৰ্ণমেণ্ট এমপ্লয় নহয় বুলি আপোনালোকৰ এখন চেল্ফ ডিক্লাৰেশ্যন চাৰ্টিফিকেট দিব লাগিব এনেধৰণৰ
ডকুমেণ্টছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু অফিচিয়েল নটিফিকেশ্যনখন ডাউনলোড কৰিলে আপোনালোকে যাতে তাতে যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম থাকে সেইখন আপোনালোকে লাভ কৰিব পাৰিব। আৰু সেইখন আপোনালোকে ফিল আপ কৰাৰ পাছত আপোনালোকৰ যিখিনি ডকুমেণ্টছ থাকে সেইখিনি আপোনালোকে জমা দিব লাগিব এইটো এড্ৰেছত। অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বিশ্বনাথত আপোনালোকে তাতে জমা দিব লাগিব 27 জুলাইৰ ভিতৰত। এইখিনি আছিলে ডিটেইলছ। আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে সকলোৱে এপ্লাই কৰি ল'ব পাৰিব, যিহেতু অফলাইন যোগেৰে এপ্লাই কৰিব লাগিব ইয়াতে, সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। আৰু ইয়াৰ পাছৰ এটা ভেকেঞ্চি আছে, সেইটো ভেকেঞ্চিৰ বাবেও আমি আলোচনা কৰিছোঁ। যদি আপোনালোক তাতে এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। তাতো যদি আপোনালোক এলিজিবল বা ইণ্টাৰেষ্টেড হয় সেইটো পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছৰ ৰিক্ৰুইটমেণ্টটো হৈছে IBPS ৰিক্ৰুইটমেণ্ট 2026 স্পেচিয়েলিষ্ট অফিচাৰ্ছৰ বাবে পদ খালী আছে 745টাকৈ। আৰু অৰ্গেনাইজেশ্যন হৈছে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যনৰ ফালৰ পৰা পদখিনি খালী কৰিছে। এপ্লাই মোডটো অনলাইন থাকিব, এতিয়া অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে লাষ্ট ডেটটো 21 জুলাই দিয়া হৈছে, জুলাইৰ 21 তাৰিখ পৰ্যন্ত আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। আৰু পোষ্ট টাইপ হৈছে স্পেচিয়েলিষ্ট অফিচাৰ্ছ বা এছৰ বাবে পদ খালী আছে। টোটেল পোষ্ট আপোনালোকে 745টা দেখিবলৈ পাব। আৰু ৰিক্ৰুইটমেণ্টটো হৈছে কমন ৰিক্ৰুইটমেণ্ট প্ৰচেছ। অৰ্গেনাইজেশ্যন হৈছে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যনৰ ফালৰ পৰা পদখিনি খালী কৰিছে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে। আপোনালোকে যিকোনো ডিচিপ্লিনত যদি গ্ৰেজুৱেশ্যন কৰিছে তেনেহ'লে আপোনালোকে ইয়াতে এলিজিবল হ'ব। আৰু এজ লিমিটটো আপোনালোকে 20 years to 30 years সকলে এপ্লাই কৰিব পাৰিব। আৰু ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব যিসকলে OBC 3 বছৰকৈ, SC ST সকলে 5 বছৰকৈ, আৰু PWD সকলে 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যন ইয়াতে লাভ কৰিব পাৰিব। আৰু ভেকেঞ্চি ডিটেইলছখিনি দিয়া হৈছে IT অফিচাৰৰ বাবে 301টা, এগ্ৰিকালচাৰেল ফিল্ড অফিচাৰৰ বাবে 190টা, ৰাজভাষা অধিকাৰীৰ বাবে 89টা, ল অফিচাৰৰ বাবে 105টা, HR পাৰ্চনেল অফিচাৰৰ বাবে 60টা, মাৰ্কেটিং অফিচাৰৰ বাবে ইয়াতে পদ খালী নাই। টোটেল 745টা আপোনালোকে পদ দেখিবলৈ পাব। আৰু হাউ টু এপ্লাই ফৰ IBPS ৰিক্ৰুইটমেণ্ট 2026ৰ বিষয়ে দিয়া হৈছে। যিহেতু অনলাইন এপ্লাই কৰিব লাগিব, আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি এপ্লাই কৰিব পাৰিব। টোটেল ইয়াতে 11টা বেংকৰ বাবে পদখিনি খালী হৈছে। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে বা এলিজিবল বা ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰিব পাৰিব। ইমানখিনি আছিলে ডিটেইলছ। ভিডিঅ'টো ইমানতে আজি সামৰি মাৰিছোঁ। এইকেইটা নটিফিকেশ্যন আপোনালোকৰ মাজত আগবঢ়ালোঁ। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ ভিডিঅ'টো শেষৰলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।